নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ চেনেল আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, তেতিয়াহ'লে নতুন নতুন ৰেচিপিবোৰ আপোনালোকে চাব পাৰিব। আজি হ'ল কঁঠালৰ মাছেৰে তৰকাৰী। কেনেকৈ বনাই চাওঁ আহকচোন। আপোনালোকে যেতিয়া এবাৰ খাব তেতিয়া দেখিব আলু আপোনালোকে পাহৰিয়ে যাব। আলুতকৈও ধুনীয়া লাগে কঁঠাল আৰু মাছৰ তৰকাৰী। চাওক, মই কঁঠালখিনি প্ৰথমতে কুকাৰত বইল কৰি ল'ম। বইল কৰি তাৰ ক'লা বাকলিটো গুচাই দিম আৰু ধুনীয়াকৈ সিজাই ল'ম। চাওক, মই মাছ ভাজি আছোঁ। মাছখিনি ভজা হৈ গ'লে তাৰপিছত মই ইয়াতে পিঁয়াজ পাঁচফোৰণ দিম। এয়া মাছ কিছু ভাজি থৈছোঁ। কঁঠালখিনি সিজা হৈ গৈছে, এয়া কুকাৰৰ পৰা ওলাই লৈছোঁ। এতিয়া আমি ইয়াতে খুন্দনিত দি পেলাই আমি খুন্দিম। আগৰ মানুহবিলাকে ঢেঁকীতে খুন্দিছিল, বাকলিৰ সৈতে খুন্দিছিল, তাৰপিছত চালনীত চালি দিছিল। এতিয়া বাৰু এইবিলাক পায়ে, যেনেকুৱা লাগে খুন্দনি, এইখিনি অকণমান খুন্দি ল'ম। খুন্দি ধুনীয়াকৈ উলিয়াই ল'ম। খুন্দি আছোঁ। ধুনীয়াকৈ চাফা কৰি বাকলিটো, ক'লা বাকলিটো যদি গুচাই লওঁ, তেতিয়া তৰকাৰীখন ধুনীয়া বগা দেখা পায়। এইখিনি মই খুন্দি পেলাই উলিয়াই ল'লোঁ। কঁঠালৰ গুটি এইটো চাফা হৈছে, ইয়াতে বাকলি গুচাইছোঁ আৰু সিজাই লোৱাৰ কাৰণে ইয়াতে আৰু চালিব নালাগে, ডাইৰেক্ট ধুনীয়াকৈ তেলত দিব পাৰিব। আমাৰ মাছখিনি এতিয়া হৈয়ে যাব। এতিয়া বহাব পাৰিম এইখিনি। আপোনালোকে মোক কমেণ্ট কৰিব, তেতিয়া গম পাম আপোনালোকে কেনে পাইছে আৰু মোৰ নতুন নতুন ৰেচিপি দিবলৈ মন যাব। এতিয়া মাছখিনি হৈ গৈছে, মাছখিনি নমাই ল'ম। ইয়াতে এতিয়া পিঁয়াজ দিম, কুটি লোৱা। তেল আছে কাৰণে মই আৰু তেল নিদিওঁ, বেছি তেল খালে এনেও বেয়া। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ইয়াতে মই অকণমান পাঁচফোৰণ দি দিছোঁ। এতিয়া ইয়াতে অকণমান হালধি দি দিম। আপোনালোকে কিমান ৰং লাগে নিজৰ পচন্দ কৰি ল'ব। তাৰপিছত আমি ইয়াতে কঁঠালৰ গুড়ি কৰি লোৱা কঁঠালৰ গুটিখিনি আপোনালোকে এনেকৈ অলপ কম সময়ত ভাজিব ৰংটোৰ কাৰণে। তাৰপিছত আপোনালোকে পানী দি দিব। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। এবাৰ খালে আপোনালোকে আলুৰ সোৱাদ পাহৰি যাব। সৰু ল'ৰা ছোৱালীবিলাকৰতো প্ৰিয় এইবিলাক। এতিয়া আপোনালোকে যিমান মানুহ হয় 6-7জন 8জনে খাব পৰাকৈ পানী দিব পাৰিব। ইয়াতে কম পানী দিও খাব পাৰি, বেছি পানী দিলেও বেয়া নালাগে। তাৰপিছত ইয়াতে মাছখিনি দি দিওঁ।
সোৱাদ অনুযায়ী আপোনালোকে নিমখ দি দিয়ক। ইয়াতে আৰু পানী দিবও পাৰি আৰু নিদিলেও কথা নাই। আপোনালোকে এবাৰ কৰি চাবচোন আৰু মোক কমেণ্ট কৰি জনাব কেনে পাইছে। এতিয়ালৈকে এৰিছোঁ হা, নমস্কাৰ।